বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি কালি আমি প্ৰধানমন্ত্ৰীয়ে দিয়া যিটো জনতা কাৰ্ফিউ মানিলোঁ সকলোৱে, আৰু বৰ ধুনীয়াকৈ মানিলোঁ। কিন্তু এটা দুখৰ বিষয় যে আমি শেষত 5টা-6টা বজাৰ পিছত ছেইম আগৰ দৰেই হৈ গৈছিলে। এখন পাব্লিক ফুল ট্ৰান্সফৰ্ম, পূৰা গাড়ীৰ পৰা আদি কৰি মানুহ সকলো চব ওলাই আহিছিল, দোকান পোহাৰ চব খুলি গৈছিলে। তেনেকুৱা হ'ব নালাগে, আমি নিজৰটো সতৰ্ক হৈ থাকিব লাগে। আৰু বিশেষকৈ মই এই ভিডিঅ'টো বনাইছোঁ একচুৱেলি অসমৰ যিসকল মানুহ আমি ইয়াত আছোঁ, অসমত আছোঁ, যিসকল মোৰ বন্ধু হওক বা যিসকলে মোক নাজানে, সকলোকে মই এইটোৱে ক'ব বিচাৰোঁ যে আমি অসমৰ বাহিৰত আছোঁ। আজি অলপ আগত মই খবৰ পাইছোঁ যে কেৰেলাৰ পৰা এখন বিশেষ ট্ৰেইন যোগে আমাৰ অসমৰ যিসকল ল'ৰা বা ছোৱালী আছে, যিসকল আছে আৰু সকলোকে বিশেষ ট্ৰেইনৰ যোগে অসমলৈ পঠিয়াই দিয়া হৈছে। তো আমাৰ ইয়াত গোৱাত বাৰু তেনেকুৱা কোনো অসুবিধা নাই, এতিয়ালৈকে এটাও কেছ ওলোৱা নাই। চ' সকলো বাৰু ঠিকতে আছে, কোনো অসুবিধা নাই। আৰু যদি অসুবিধা আছে তো আমাক ASGৰ ফালৰ পৰা, আছাম ছ'চাইটি অফ গোৱাৰ ফালৰ পৰা এটা লেটাৰো টাইপ কৰি সকলোকে জনোৱা হৈছে যে কিবা অসুবিধা হ'লে আপোনালোকে পুলিচৰ পৰা হওক বা ASGৰ লগতো সম্পৰ্ক কৰিব পাৰে, আমাৰ ফালৰ পৰা যিখিনি সুবিধা হয় সেইখিনি কৰিব। তো মই এইটোৱে ক'ব বিচাৰোঁ যে আমি পেনিক হ'ব নালাগে, আমি নিজকে নিজে সবল কৰি পেলাই নিজকে শক্তিশালী কৰিব লাগে। আৰু নিজকে এতিয়া আমি ইয়াত আমাৰ কোনো নাই, আমাক কোনোবাই ৰাস্তা দেখাবলৈ, গাইডলাইন দেখাবৰ কাৰণে কোনো নাই। প্ৰথম কথা হ'ল আমি নিজে জানিব লাগিব, নিজে শিকিব লাগিব আৰু আনকো শিকাব চেষ্টা কৰিব লাগিব, সেইটো মেইন কথা। আৰু তাৰপিছত কথাটো হ'ল কি, আপোনাৰ যদি দেখি আছে যে আপুনি কিবা এটা অসুবিধা হৈছে বা গভৰ্ণমেণ্টৰ ফালৰ পৰা যিবিলাক কানুন দিয়া হৈছে, বৰ্তমান গোৱা গভৰ্ণমেণ্টে যিবিলাক ৰুলছ পাছ কৰি দিয়া হৈছে, সেইবিলাক ৰুলক আমি একদম আখৰে পালন কৰিব লাগে। কাৰণ কেলৈ আমি বাহিৰৰ পৰা ইমান দূৰৰ পৰা আহি পেলাই যদি আমি গভৰ্ণমেণ্টৰ ৰুলটো ফ'ল' নকৰোঁ, কালি যদি কিবা এটা হয় তেতিয়াহ'লে আমাৰ কাৰোবাৰ আগত কিবা এটা ক'বলৈও আমাৰ সাহস নহ'ব। চ' প্ৰত্যেকে নিজৰ গোৱাৰ গভৰ্ণমেণ্টৰ দিয়া ৰুলটো ফ'ল' কৰিব লাগে। আৰু প্ৰত্যেকে এইটো চিন্তা কৰিব লাগে যে আমি বহুত দূৰত আছোঁ, গতিকে আমি সতৰ্কতাটো আমাৰ মেইন হেৰিটো হৈছে যে মটিভটো এইটো হ'ব লাগে যে আমি আমাৰ ফালৰ পৰা যাতে কোনো ভুল হ'ব নিদিওঁ। আৰু এটা কথা কি, মই চবকে এইটো ক'ব বিচাৰোঁ যে যিসকলে ঘৰত যাব বিচাৰে, বৰ্তমান পৰিস্থিতিত ট্ৰেইন ফ্লাইট হওক চব বন্ধ কৰি থোৱা আছে, একো যোৱাটো অলপ অসুবিধা হ'ব চবৰে। বাট যদি কোনোবা যাব বিচাৰে, বিনা কোনো কাৰণত কোনো যাতে নাযায়। কিয় মই এইটোৱে ক'ব বিচাৰোঁ যে মই এতিয়া বৰ্তমান যেনিবা আপুনি ধৰি লওক আপুনি ঘৰ যাব বিচাৰিছে, আপোনাৰ বেমাৰ নাই মই মানি লৈছোঁ, কিন্তু আপুনি গৈ থকা অৱস্থাত ৰাস্তাত যদি কোনোবা বেমাৰী মানুহ আছে, সেই মানুহজনৰ পৰা ভাইৰাছটো আপোনাৰ ওচৰত আহে, তো আপুনি কি হ'ল, প্ৰথম ঘৰত যোৱাৰ লগে লগে বা গাঁৱত যোৱাৰ লগে লগে প্ৰথম কথাটো হ'ল কি, আপোনাৰ ভাইৰাছটো বিয়পাৰ চান্স থাকে। চ' আমি এতিয়া যোৱাটো আমাৰ কাৰণেতো আমি ভাবি আছোঁ যে আমি ঘৰত গৈ পেলাই কিবা এটা হ'লে ঘৰত হওক, বাট সেইটো নহয়। মোৰ কাৰণে বা মোৰ এটা ভুলৰ কাৰণে হয়তো 4টা আৰু 10টা মানুহৰ বেছিকৈ হ'ব পাৰে। তো গতিকে আমি য'ত আছোঁ তাতে থকাটো বেছি উত্তম বুলি মই ভাবোঁ। আৰু আপোনালোকেও কথাষাৰ চিন্তা কৰি চাব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলো কথাবিলাক জানিবৰ কাৰণে। এই দুটামান কথা আছিলে জনালোঁ, আৰু আপোনালোকে কি জানে আৰু কেনেকুৱা কি খবৰ খাতি সকলোবিলাকে আপোনালোকে কমেণ্ট কৰি দি থাকিব। জয় অসম।